Hello students, so এই ভিডিওটোত আমি সলভ কৰিম কৰিছা অহা 3.4 ৰ কোৱেশ্চন আনসাৰখিনি। সো এতিয়া আমাক প্ৰথম প্ৰশ্নটোত কৈছে যে পূৰণফলবোৰ একে হয় নে নহয় পৰীক্ষা কৰা। সো ইয়াত আমাক প্ৰথমটোত কৈ দিছে যে 1/2 ইনটু 3/4 আৰু 3/4 ইনটু 1/2। সো মানে দুইটা একে হয় নে নহয় পৰীক্ষা কৰিব দিছে। সো ফাৰ্স্ট আমি লিখি লওঁ। সো এতিয়া আমাক প্ৰথম প্ৰশ্নটোত কৈছে যেহেতু এটো ক'লে যে এটো আৰু এটো একে হয় নে নহয়। সো তোমালোকে কেনে কৰিবা যে এইটো সাইড আৰু এইটো সাইড পূৰণ কৰি দিয়া। সো গম পালে যে ওপৰখিনি পূৰণ কৰিব লাগিব 1 into 3 আৰু তলত আহিব 2 into 4 আৰু মাজত আৰু আছে আৰু বুলিয়ে লিখি থৈ দিছো। সো ইয়াত আহিব তলত আহিব 4 into 2 আৰু ওপৰত আহিব 3 into 1। সো এতিয়া যদি পূৰণ কৰা 3 গুণ 3 4 দুগুণ 8 আৰু এফালে আহিলে 3 গুণ 3 4 দুগুণ 8। সো এইটো সাইড আৰু এইটো সাইড সেম হয় 3/8 পালা এফালেও 3/8 পালা। সো তেনেহলে তোমালোকে কি ক'ব পাৰা যে পূৰণফলবোৰ একে হয় নে নহয় একে হয়। সো এটাকে লিখি দিয়া এটাকে পূৰণফলবোৰ একে হয়। সো পূৰণফলবোৰ একে হয়। সো ইয়াৰ পিছত আমাক বি টোত দিছে যে 5/7 ইনটু 8/3 আৰু 8/3 ইনটু 5/7 মানে একেটাই দিছে উল্টা কৰি দিছে। সো এইটো আমাক পূৰণফল একে হয় নে নহয় চাব কৈছে। সো আগৰ নিচিনাই কৰিম যে ওপৰকেইটা পূৰণ কৰি দিয়া আৰু তলৰকেইটা পূৰণ কৰি দিয়া আৰু মাজত আহিব তাৰপিছত এইটো সাইড আহিব 8 into 5 আৰু তলত আছে 3 into 7। সো 8 5 গুণ কিমান 5 8 গুণ 8 5 গুণ একেই 8 5 গুণ কৰিলে 40। সো 40 আহিলে 7 3 গুণ 21। সো আৰু আহিলে মাজত তাৰপিছত 8 5 গুণ 40 আৰু 7 3 গুণ 21। সো এফালেও পালা 40 divided by 21 আৰু এফালেও পালা 40 divided by 21 মানে সেম হয়। সো গতিকে লিখিম যে পূৰণফলবোৰ একে হয়। এটাকে পূৰণফলবোৰ একে হয়। সো এইটো হৈ গ'ল বি টো। সো ইয়াৰ পিছত আমাক সি টোত দিছে 8/9 ইনটু 2/7 গম পালে একেটা নম্বৰ উল্টা কৰি দিছে। সো আমি আগৰ নিচিনাই কৰি যাম যে তলৰকেইটা তলত পূৰণ কৰি দিয়া ওপৰকেইটা ওপৰত মাজত আহি গ'ল আৰু তাৰপিছত এফালে আহি গ'ল 7 into 9 এফালে আহি গ'ল 2 into 8। সো 8 দুগুণ কিমান হয় 8 দুগুণ 16। সো 16 আহি গ'ল আৰু 9 7 গুণ হৈছে 63 63 অৰ্থাৎ 63 আহি গ'ল। তাৰপিছত ইয়াত আহি গ'ল আৰু তাৰপিছত এফালে আহি গ'ল 2 8 গুণ 16 আৰু 7 9 গুণ 63। সো 9 into 7 7 into 9 কৰিলে একেটাই আনসাৰ পাওঁ 63 বাই মানে ওপৰত আহি গ'ল 16 তলত আহি গ'ল 63 দুইটাতে সেম হয়। গতিকে আমি ইয়াত লিখি দিম যে পূৰণফলবোৰ একে হয়। এটাকে পূৰণফলবোৰ একে হয়। সো ইয়াত তোমালোকক কৰিবলৈ একো নাছিলে। সো দুইটা সাইড সেম বুলি দেখাই দিব লাগে তোমাক অকল সলভ কৰি কেনে কৰি দিলে হৈ যায়। সো এইখিনি আছিলে 1 নম্বৰখিনি। সো ইয়াৰ পিছত আমাক 2 নম্বৰখিনিত দিছে যে তলৰ ভগ্নাংশৰ জোৰবোৰ পূৰণৰ ক্ৰম সলনি কৰি পূৰণফলসমূহ একে হয় নে নহয় পৰীক্ষা কৰা। মানে একেটাই কৈছে এইটো যোনটো আমাক এজোৰ দি দিছে এজোৰ মানে দুটা। সো এই দুটাক আমি পূৰণ কৰি কিনে উল্টা কৰি কিনে মানে যিহেতু আমাক কৈছে যে ক্ৰম সলনি মানে উল্টা কৰি কিনে কৰিব কৈছে আৰু কৰি কিনে ক'ব কৈছে যে পূৰণফলবোৰ একে হয় নে নহয় মানে 1 নম্বৰ যেনেকৈ দিছিলে সেনেকৈ কৰি দেখাব কৈছে। সো তোমালোকে কি কৰিবা যে প্ৰথমতে লিখিবা 7 6 into 4 আৰু 11 এই আৰুটো আঁতৰি গ'ল মাজত কিন্তু ইয়াত আহি যাব আৰুটো। সো এতিয়া কি কৰিবা যে একেটা সংখ্যা ৰিপিট কৰিবা এবাৰ 4 divided by 11 টো ফাৰ্স্ট লিখিলা তাৰপিছত পূৰণ চিন দি কিনে 7/6 লিখি দিলা। মানে ইয়াত কি হ'ল 7/6 ফাৰ্স্ট আছিলে ইয়াত লাষ্টত আহি গ'ল। সো একেটাই মানে উল্টা কৰি দিব লাগে। সো এইটো হৈ গ'ল। সো এতিয়া পূৰণ কৰা ওপৰকেইটা ওপৰৰ লগত পূৰণ হ'ব আৰু তলৰকেইটা তলৰ লগত মাজত আহি গ'ল আৰু এইফালে আহিলে তোমাৰ 4 into 7 এফালে আহিলে 11 into 6। সো এতিয়া যদি পূৰণ কৰা 7 4 গুণ কিমান 7 গুণ 7 7 গুণ 14 7 3 গুণ 21 7 4 গুণ 28। সো 28 আৰু 6 11 কৰিলে 66। সো মাজত আহিলে আৰু তাৰপিছত এফালেও সেম হ'ব 4 into 7 কৰিলে একেটাই 28 আহিলে তাৰপিছত তলত আহিলে 66। সো এইটো সাইড আৰু এইটো সাইড সেম হৈ গ'ল। গতিকে আমি লিখি দিম যে ক্ৰম সলনি কৰিলে পূৰণফলবোৰ একে হয় নে নহয় সুধিছে। সো আমি লিখি দিম যে পূৰণফলবোৰ একে হয়। এটাকে সো পূৰণফলসমূহ একেই হয়। সো সেনেকৈ হৈ গ'ল এ টো। তাৰপিছত বি টোত আমাক কি দিছে যে বি টোত তোমালোকৰ নাম্বাৰে দিছে যে এনেকৈ 4 11 দিছে আৰু এইফালে দিছে 3 7।
সো একেটাই কৰিবা আগৰ নিচিনা প্ৰথমতে 4 11 পূৰণ চিন আহিলে 3 ডিভাইডেড বাই 7 মাজত আহি গ'ল আৰু সো এই সংখ্যাটোৱে উল্টা কৰি দিয়া যে 3 7 টো ফাৰ্স্ট আহি যাব 3 ডিভাইডেড বাই 7 ইনটু এফালে আহি গ'ল 4 ডিভাইডেড বাই 11 সো এতিয়া পূৰণ কৰা উপৰকেইটা ওপৰ লগত পূৰণ হৈ গ'ল আৰু তলকেইটা তলৰ লগত মাজত আহি গ'ল আৰু তাৰপিছত ওপৰত আহিলে 3 ইনটু 4 আৰু এফালে আহিলে 7 ইনটু 11 সো এতিয়া কৰা 4 3 গুণ কিমান হয় 12 আৰু 7 11 কৰিলে 77 ইয়াত আহি গ'ল আৰু তাৰপিছত 3 4 গুণো 12 হয় আৰু 7 11 কৰিলেও 77 সো আনসাৰ যেহেতু সেম পালা গতিকে লিখি দিয়া এতেকে পূৰণ ফলবোৰ একেই একে হয় সো এইটো হৈ গ'ল তোমাৰ বি টো তাৰপিছত চি টো আমাক দিছে একেটাই চি টো 11 ডিভাইডেড বাই 5 দিছে আৰু 3 ডিভাইডেড বাই 8 এইবোৰ ইমান টান নহয় একেটাই মানে একেবাৰে সিম্পল ধৰণতে দিছে সো প্ৰথমতে আমি লিখিম 11 ডিভাইডেড বাই 5 ইনটু 3 8 মাজত আহি গ'ল আৰু তাৰপিছত এফালে কি আহিব 3 8 টো ফাৰ্স্ট লিখিম এবাৰ আৰু পূৰণ চিন দিকে 11 ইনটু 5 টো সেকেন্ড সো পূৰণ কৰা 11 ইনটু 3 আহিলে 5 ইনটু 8 তাৰপিছত আৰু আহি গ'ল এফালে আহিলে 3 ইনটু 11 আৰু এফালে আহিলে 8 ইনটু 5 সো ইয়াত কি হ'ব যদি পূৰণ কৰা 3 ইনটু 11 কৰিলে 33 হয় আৰু 5 8 গুণ কিমান গম পায় 40 5 8 গুণ 40 তাৰপিছত ইয়াত আহি গ'ল আৰু এফালে আহি গ'ল 3 11 কৰিলে 33 8 5 গুণ 40 সো আনসাৰ সেমে আহিলে গতিকে আমি তলত লিখি দিম যে পূৰণ ফলবোৰ একেই হয় সো ইয়াত টোটেল একেইটাই আছিলে ইমান টানো নহয় একেবাৰে উজু হয় তোমালোকে সেম লিখি কেনে গৈ থাকিবা